আপোনালোক সকলোৱে জানে যে 31 মে' দিনটো গোটেই বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। গতিকে প্ৰতি বছৰৰ দৰে এইবাৰো আমি পথিক নামৰ যিটো স্বয়ংসেৱী সংস্থা আৰু তাৰ লগতে বিভিন্ন সংস্থাৰ লগত জড়িত হৈ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানেও বিভিন্ন কাৰ্যক্ৰমণিকা গ্ৰহণ কৰিছে। আৰু ইয়াৰ এক অংশ হিচাপে আজি আমি এটা চাইক্লথন আৰম্ভ কৰিবলৈ ওলাইছোঁ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা আৰম্ভ হৈ ক'ত শেষ হ'ব? দিছপুৰত শেষ হ'ব 18 কিলোমিটাৰ। আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে বহুত আমাৰ চাইক্লিষ্ট আহি ইয়াত উপস্থিত হৈছে। আমাৰ লগত আজি আপোনালোকে গম পাইছে যে অনিৰ্বাণ দাস ডাঙৰীয়া দেৱী আছে, ডক্টৰ শোভনা মিশ্ৰ ভাগৱতী আছে আৰু পথিকৰ যিমান সকলো সদস্য আছে সকলো ইয়াত উপস্থিত হৈছে। আৰু আমি এটা কথা জানিব লাগিব যে এনেধৰণৰ ডাঙৰ কাম অকলে কৰাতকৈ আমি সকলোৱে লগ হৈ কৰা উচিত। সেইকাৰণে আমি বিভিন্ন সংস্থাৰ লগত জড়িত হৈ পৰিছোঁ। আপোনালোকে এইটোও জানে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ সৰ্বাধিক আৰু সেইকাৰণেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ ৰাজধানী হিচাপে বিবেচিত হৈছে। কৰ্কট ৰোগৰ এক অন্যতম প্ৰধান কাৰণ হৈছে যিকোনো ধৰণৰ ধঁপাত সেৱন। আৰু ধঁপাত সেৱনৰ কাৰণে যে অকল কৰ্কট ৰোগেই হয় সেইটোও নহয়। আমাৰ আপোনালোকে জানে মানুহৰ হাৰ্ট এটেক হয়, ষ্ট্ৰোক হয়, ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ, এনেদৰে বহুত ৰোগ হ'ব পাৰে। সেইকাৰণে অতি প্ৰয়োজনীয় যে আমি কৰ্কট ৰোগ সম্পৰ্কে বা ধঁপাতৰ অপকাৰিতাৰ সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব। সৰ্বভাৰতীয় হাৰ ধঁপাত সেৱনৰ প্ৰায় 28%, কিন্তু আমি দেখিবলৈ পাইছোঁ অসমত এই হাৰ প্ৰায় 48%। এইটো বৃদ্ধিয়ে হৈছে। আগতে আছিলে 39%, 40%ৰ পৰা বৃদ্ধি হৈ পেলাই 48% হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে স্কুল কলেজবিলাকৰ চাৰিওকাষে এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ প্ৰায় 100 গজ দূৰত যিকোনো ধঁপাত সেৱন দণ্ডনীয় অপৰাধ। গতিকে আমি লক্ষ্য ৰাখিব লাগিব যে টবেকো ফ্ৰী যেটি এডুকেশ্যনেল ইনষ্টিটিউট সেইটো আমি সকলোৱে পদক্ষেপ লৈছোঁ, চৰকাৰে লৈছে, সেইটো আমি এনচিঅ'ৰ কৰিব লাগিব। ৰাইজ সজাগ হ'ব লাগিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সকলো সজাগ হ'ব লাগিব। আৰু এনেধৰণে যদি আমি আগবাঢ়োঁ, আমি ভাবোঁ এই যুদ্ধত আমি যথেষ্ট সফল হ'বলৈ সক্ষম হ'ম। লগতে মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যদিও এতিয়া বহু ৰাজ্যত পাণ মছলা প্ৰচলিত হৈ আছে, কিন্তু বিহাৰ, মহাৰাষ্ট্ৰ আদি কৰি প্ৰায় 5খন ৰাজ্যত এতিয়া পাণ মছলাও বন্ধ হৈছে। গতিকে আমি ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰক অনুৰোধ জনাম যাতে পদক্ষেপ গ্ৰহণ কৰক, যাতে ধঁপাতৰ লগতে পাণ মছলাওটো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়া হয়তো আমি এই যুদ্ধত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ম। এইখিনিকে কৈ আজি এই চাইক্লাথনটো আমি জইণ্টলি সকলোৱে পথিক, আমাৰ অনিৰ্বাণ দাস আছে, প্ৰিভেণ্টিভ অংক'লজি আছে, বি বৰুৱা কেঞ্চাৰ আছে, সকলোৱে আমি আৰম্ভণিটো কৰিছোঁ। আৰু সকলোকে আমি চাইক্লিষ্টসকলক ধন্যবাদ জনাইছোঁ। বতৰ কিছু বেয়া যদিও তেখেতসকলে আহি ইয়াত সমবেত হৈছে। সকলোকে আৰু মিডিয়াৰ সকলো সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে দুআষাৰ কম। সমাজ আমি বিচাৰোঁ, গতিকে আমাৰ এইটো প্ৰথম পদক্ষেপ মানে আৰু আমাৰ কাৰ্যসূচী যথেষ্ট আছে, দীঘলীয়া। এবাৰ 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে হ'ব। গতিকে আমি এই চাইক্লাথনৰ থ্ৰুৱেদি এটা আৰম্ভণি কৰিছোঁ আৰু শেষলৈকে আমি 29 তাৰিখে যিটো মেইন ৱাকাথন তাতো সকলোকে আহ্বান জনাম যে আমাৰ লগত সহযোগ কৰি পেলাই এখন ধঁপাতমুক্ত পৃথিৱী সমাজ গঢ়াত সহায় কৰক। মঞ্চৰ পৰা আমাৰ চাইক্লাথনটো ষ্টাৰ্ট হ'ব, হৈ পেলাই দিছপুৰ ছুপাৰ মাৰ্কেটত শেষ হ'ব। 18 কিলোমিটাৰ আমাৰ চাইক্লাথন। আৰু তাত আমাৰ লগত যিমান চাইক্লিষ্ট, বিশেষকৈ গুৱাহাটী চাইকেল কমিউনিটি জড়িত হৈছে, তেওঁলোকে আমাক সহযোগ কৰিছে। তেওঁলোকৰ চাইক্লিষ্টসকলক মই ধন্যবাদ জনাইছোঁ। তেওঁলোক আহিছে, ইমান বতৰ বেয়া যদিও, তথাপিও ভাবোঁ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই খোজ, ধঁপাতৰ বিৰুদ্ধে খোজত সকলোৱে খোজ মিলাওক বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আজি এই অনুষ্ঠানৰ উদ্বোধনীৰ কাৰণে আমি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ অমল কটকী ছাৰক অনুৰোধ জনাইছিলোঁ। তেখেতে বহুত সময় মানে আগতে আহি পেলাই তেখেতৰ সময়ৰ খুব নাটনি, আগত আহি অকণমান সময় আমি এক্সট্ৰাকৈ লোৱাৰ কাৰণে তেখেতক ক্ষমা প্ৰাৰ্থনা। তথাপিও এই অনুৰোধ জনাইছোঁ। তেখেতৰ এখন সুনাম গামোচাৰে পলিয়ে সম্পূৰ্ণ জনাব। তাৰপাছত মই এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড অনিৰ্বাণ দাস ছাৰ আছে, তেখেতৰ এখন সুনাম গামোচাৰে আধুনিকভাৱে অনুৰোধ জনালোঁ। তাৰপিছত আমাৰ মাজত আছে ভূপেন্দ্ৰনাথ দাস ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ।
আমাৰ মাজত আছে ধন্যবাদ। আমাৰ মাজত আছে ফেশ্বন ডিজাইনাৰ অৰ্চনা তিৱাৰী মেম। তেখেত এগৰাকী চাইক্লিষ্টো হয়। তেখেতক এখন সুনাম গামোচাৰে আদৰি জনাম। একেবাৰে শেষত আমাৰ আটাইতকৈ মৰমৰ আৰু এই গোটেই প্ৰগ্ৰেমটোৰ মানে গুৰি ধৰোঁতা ডক্টৰ শ্ৰৱণা মিশ্ৰ ভাগৱতী। তেখেত নহ'লে মই এই কামটো একো কৰিব নোৱাৰিলোহেঁতেন। তেখেতক এখন গামোচা দি আদৰণি জনাব। flag of forces. আছে মই কুকিল দাস মহোদয়ক আমাৰ মাজত আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ সম্বৰ্ধনা জনোৱা হ'ব আৰু তেখেতে নোপোৱা হ'লে হয়তো আপোনালোকে গমেই নাপালেহেঁতেন। মই ধন্যবাদ জনাইছোঁ কুকিল দাস ডাঙৰীয়া। তেওঁ মনে মনে থাকে, সদায় পিছত থাকে।